নমস্কাৰ সুস্বাদু প্ৰেমীসকল, আহক আজি বনাওঁ কচু লতিৰ লগত শুকান মাছ। বাহনৰ সুজু নাই আও হতিয়া আমাৰ ঠাই বাট বোলোতে হয়তো বন্ধু আনে দুখেই পাবা বাট বোলোতে হয়তো বন্ধু আনে দুখেই পাবা অনাহাৰে দিন কটাও তাত গধূলিও পুৱা দুপৰীয়া সাজটো ৰেডি হৈ গ'ল। এয়া হৈছে কচু লতি আৰু শুকান মাছ, কেঁচা লাই চাটনি, এইটো হৈছে সৰিয়হৰ চাটনি, নেমু চেপা, এইটো হৈছে কচু গুটি আৰু চাঙৰি টেঙা।